এটা ল'ৰা আছিল, বয়স তাৰ 20 মান হ'ব। কলেজলৈ কোনোদিন সি বেগ লৈ যোৱা নাছিল, কিন্তু KPৰ পেকেট এটা প্ৰায় নিছিল। অৱশ্যে নিলেও সি খাব পৰা নাছিল। তাৰ বন্ধুবোৰে টনা আজোৰা কৰি চফা দি দিছিল। বেচেৰা ল'ৰাটো পঢ়াত ভালেই, প্ৰতিটো পৰীক্ষাত নকল মাৰি পাছ কৰিছিল। অৱশ্যে কেতিয়াবা ধৰা পৰিলেও সি সঁচা কথাই কৈছিল, য়েছ ছাৰ, মই নকল মাৰিছিলোঁ। এবাৰ সেই ল'ৰাটো জীৱনত প্ৰথমবাৰৰ বাবে কলেজ লাইব্ৰেৰীত সোমাইছিল। কিতাপ পঢ়িবলৈ নহয়, AC-ৰ হাৱা খাবলৈ। তেতিয়াই প্ৰকাণ্ড কিতাপ এখন পঢ়ি থকা এজনী ছোৱালীলৈ সি চাই ফিচিঙা ফিচিং কৰি আছিল। এটা সময়ত কলেজ লাইব্ৰেৰীৰ ছাৰজনে CCTVত তাৰ কাণ্ড দেখি দুপাত চৰ মাৰে আৰু তাক কয়, গেট আউট। তাৰ পাছতে সেই পাগল ল'ৰাটো মন মাৰি বহি থাকে কোঠা এটাত অকলে। ঠিক আধা ঘণ্টাৰ পাছতেই সেই প্ৰকাণ্ড কিতাপ পঢ়া ছোৱালীজনী আহে, হাতত এটা ধুনীয়া বেগ লৈ। তাই আহি তাৰ কোঠাতে সোমাই লয়। ছোৱালীজনীক দেখি ল'ৰাটোৱে এনেকুৱা দেখুৱালে যেন চৰ খাই তাৰ একোৱেই হোৱা নাই, সি যেন সেইবোৰ একো পাত্তাই নিদিয়ে। ছোৱালীজনী আহি তাৰ সন্মুখতে বহি ল'লে, তালৈ চালে। হয়তো তাইৰ বেয়া লাগিল। ল'ৰাটো থাকিব পাৰে জাবৰৰ দৰে, কিন্তু জাবৰৰ দমতো কেতিয়াবা হীৰা থাকিব পাৰে। ল'ৰাটো হ'ব পাৰে পাগল, কিন্তু পাগলে কেতিয়াও মনেৰে অপৰাধ নকৰে। তাই তালৈ চাই থাকি সিও এবাৰ তাইক চালে। মনতে ভাবিলে, এইজনী আকৌ কি হ'ল। এটা মুহূৰ্তত তাই তাক ক'লে, চৰি। সি বুকুখন ফুলাই হাঁহি মাৰি ক'লে, চৰ খোৱাৰ কাৰণে কৈছা? মই এদিনত 7-8টা চৰ খাওঁ, একোৱেই নাই এইবিলাক। তাই তাৰ কথাত হাঁহিলে আৰু ক'লে, ইমান চৰ খোৱাটো কিন্তু স্বাস্থ্যৰ কাৰণে ভাল নহয়। এইবাৰ সিও হাঁহিলে। এটা সময়ত সি সুধিলে তাইক, তুমি ইমান ডাঙৰ ডাঙৰ কিতাপ কেনেকৈ পঢ়া? তাই ক'লে, কিতাপ নপঢ়িলে জ্ঞান ক'ত পাবা? সি ক'লে, হ'লেও মই ইমান ডাঙৰ কিতাপ পঢ়িব নোৱাৰোঁ দেই। তাই ক'লে, কাইলৈৰ পৰা তুমিও মোৰ লগত সদায় লাইব্ৰেৰী যাব লাগিব। সি চিঞৰ মাৰি উঠিল, কিয়? তাই ক'লে, ভয় নকৰিবা, কিতাপ পঢ়িবলৈ নহয়, চৰ খাবলৈহে। তাৰ পাছত দুয়োটাই হাঁহি হাঁহি কোঠাটো উৰুৱাই দিলে। সেই দিনটোৰ পৰাই আৰম্ভ হ'ল এটা কবিতা। জধলা ল'ৰাটো হৈ পৰিল এৰাতিৰ ভিতৰতে এটা নতুন ল'ৰা। কিতাপৰ মাজত থকা ছোৱালীজনীও হৈ পৰিল এজনী নতুন ছোৱালী। কিতাপ পঢ়ি বেয়া পোৱা ল'ৰাটোৱে লাইব্ৰেৰীলৈ সদায় যাবলৈ ল'লে, AC-ৰ হাৱা খাবলৈ বা চৰ খাবলৈ নহয়। এই যে ছোৱালীজনী, এই প্ৰকাণ্ড কিতাপ পঢ়া ছোৱালীজনী, তাইক লগ দিবলৈ। আৰু এই প্ৰকাণ্ড কিতাপ পঢ়া ছোৱালীজনীৰ হাতত এনিটাইম আজিকালি কিতাপ নাথাকে, কাৰণ তাই অন্য এখন কিতাপ পঢ়ি আছে এতিয়া, পাগল ল'ৰাটোৰ মৰমৰ মনৰ কিতাপখন। এদিন সন্ধিয়া দুয়োটা লগ হ'ল এখন জিকিমিকি পাৰ্কত। চাৰিওফালে প্ৰেমিক প্ৰেমিকা, মাজত সিহঁত দুটা। চৌদিশে লাইটৰ ৰঙীন পোহৰ। কথাৰ মাজতে সময়বোৰ গহীন হৈ আহিল। হুলস্থুলবোৰ যেন টোপনি গ'ল। দুয়োটাৰে মন গ'ল অলপ ওচৰ চাপি যাবলৈ, অথচ দুয়োটাৰে সাহস নহ'ল। আনকি ইটোৱে সিটোৰ চকুলৈকো চাব পৰা নাই এতিয়া। কিন্তু এই ল'ৰাটো, ই সঁচাকৈ পাগল। সি সুধিয়েই পেলালে তাইক, তোমাৰ বাৰু কিবা মন গৈছে নেকি? তাই বুকুৰ ধপধপনিবোৰ কোনোমতে ৰখাই সুধিলে, কি কথা কৈছা তুমি? মই বুজি পোৱা নাই। সি ক'লে, নহয়, তাৰমানে তোমাক চুমা এটা খাওঁ বুলি ভাবিছোঁ। কথাটো কোৱাৰ পাছত সিও মৌন আৰু তাইও মৌন, ক্ষন্তেক সময়ৰ বাবে। তাৰ পাছত তাই ক'লে, মোৰ ভয় লাগে। সি চিঞৰ মাৰি ক'লে, আৰে তুমি, কোনেও একো কৰিব নোৱাৰে তোমাক এনেকুৱা এটা চুমা খাম, পাৰ্ক কিয়, গোটেই অল ইণ্ডিয়া হিলি যাব। তাই হাঁহি উঠিল যদিও মনে মনে থাকিল।
ল'ৰাটো লাহে লাহে আগবাঢ়ি গ'ল। তাই দুচকু মুদি দিলে। বাৰে বাৰে কঁপি উঠিল তাইৰ দুটিউত। সি আগবাঢ়ি গ'ল। কপালত আঁকি দিলে দুটি ওঠৰে এটি মৰমৰ চিন, আৰু সি পুনৰ আগৰ ঠাইত বহি ল'লে। তাই দুচকু মেলি তালৈ চালে। তাই ভাবিছিল সি ওঠত চুমা খাব, কিন্তু পাগলে সদায় পাগলামি কৰিবই। মনে মনে তাইৰ খং উঠিল। আৰু সি কি কৰিব? পাৰ্কৰ অন্য গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবোৰৰ ওচৰত গৈ চিঞৰি আছে, এই মই চুমা খালোঁ, তহঁতে খাই পাইছ হা কেতিয়াবা? তাই পুনৰ হাঁহিলে তালৈ চাই। এটি চুমাৰ পৰশত তাই বুজি উঠিল, তাইও যে এতিয়া এজনী গাভৰু ছোৱালী। তাইৰো মন যায় বহুত কিবা কিবি মন যায়, কিন্তু এই ল'ৰাটো একো বুজি নাপায়। বাৰু যি কি নহওক, একো বুজি নাপায় বাবেইতো তাক চবেই বেয়া পায়, কিন্তু তাইতো ভাল পায়। পাৰ্কৰ অন্য গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবোৰে ল'ৰাটোৰ ফূৰ্তি দেখি যথেষ্ট উৎসাহ পালে আৰু ধুমধাম চুমা খালে ইজনে আনজনক। সি পুনৰ জঁপিয়ালে আৰু ক'লে, এটা চুমাৰ পৰশত সলনি হয় জীৱন, সপোন, আশা। সি যিমানেই চিঞৰিলে সিমানেই পাৰ্কখন ৰোমেণ্টিক হৈ গ'ল। গছ গছনিবোৰত থকা চৰাইবোৰেও ধুমধাম চুমা খালে। আকাশৰ সৰু জোনবাইটোৱেও আকাশখনক চুমা খালে। ঘৰ যোৱাৰ সময়ত দুয়োটা পাৰ্কৰ পৰা ওলাই ৰাস্তালৈ আহিল। তাই ক'লে, কাইলৈ কিন্তু কলেজত তেনেকৈ চিঞৰি নুফুৰিবা চুমা খালোঁ বুলি। সি হাঁহিলে আৰু ক'লে, ইয়াত এন্ধাৰ, কোনেও আমাক চিনি নাপায়, সেইবাবে চিঞৰিলোঁ, কিন্তু কলেজত কেলৈ চিঞৰিম? পাগল হ'ব পাৰোঁ মই, কিন্তু পাগলে কেতিয়াও কাকো বদনাম নকৰে। লাভ ইউ, বাই বাই ডাঙৰ কিতাপ পঢ়া ছোৱালীজনী। সি গুচি গ'ল। তাই মনতেই ক'লে, হাজাৰখন ডাঙৰ কিতাপেও মোক বহু কথা শিকোৱা নাছিল যিমান তুমি শিকালা। লাভ ইউ পাগল, লাভ ইউ ফৰ এভাৰ।